ভাল হোৱা গৈছে পুৰা হাগৰা মাৰিবা কি চশমা পিন্ধি আছে মইতো নাজানো তেখেতৰ গাড়ীবিলাক ডাম্পাৰবিলাকে যেতিয়া বহুত স্পীডত চলায় মানুহবিলাকে ভয় কৰে সেইকাৰণে স্পীড ব্ৰেকাৰ ৰাইজৰ দাবী দিছে স্পীড ব্ৰেকাৰটো মই ফূৰ্তিত দিয়া নাইতো স্পীড ব্ৰেকাৰটো মই ফূৰ্তিত দিম নে যেতিয়া ডাম্পাৰবিলাকে গাড়ীটো মানুহ মাৰে বহুত মানুহ এক্সিডেণ্ট হয় তেতিয়া মানুহবিলাকে স্পীড ব্ৰেকাৰ ডিমাণ্ড কৰে তেতিয়া স্পীড ব্ৰেকাৰ এইখিনি কথাও পাহৰি গ'ল আগ্ৰামা মহিলাৰী চৰকাৰতো ইমান ধুনীয়া আছিলে তো তেতিয়া মানে ৰাস্তাবিলাক বনোৱা নাছিল স্পীড ব্ৰেকাৰ দিয়া নাছিলে নেকি এইখিনি কথাও পাহৰি গ'লে তেখেতে আৰু কি কৰিব পলিটিক্স কৰাৰ কাৰণে তেখেতৰ হয়তো আৰু মানে ইচ্ছা নাই সেইকাৰণে এইবিলাক কথা কৈ আছে স্পীড ব্ৰেকাৰৰ লৈ পেলাই ৰাজনীতি খেলিব পাৰে নেকি বেলেগ কথা কওক স্কুল কলেজ বনাওক ইউনিভাৰ্চিটি বনাওক মানৱ সম্পদ বনাওক শান্তি কেনেকৈ আহিছে বিটিআৰত তেখেতৰ সময়ত 2008 2012 2014 কিমান গণ্ডগোল হৈ আছে এইবিলাক কথা কওক এতিয়া কিয় গণ্ডগোল হোৱা নাই কিয় 2012 পুনৰ হোৱা নাই কিয় 2008 পুনৰ হোৱা নাই এই কথাবিলাক কওক স্পীড ব্ৰেকাৰেদি কিবা ৰাজনীতি কৰিব পাৰে নেকি কোন মুখ্যমন্ত্ৰী সলনি হ'ব অসমৰ মুখ্যমন্ত্ৰী সলনি হোৱা নোহোৱাটো ভূপেন বৰাই কেনেকৈ ক'ব অসমৰ সৰ্বকালৰ সকলোতকৈ জনপ্ৰিয় মুখ্যমন্ত্ৰী হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসমৰ ৰাইজৰ কাৰণে আৰম্ভণিৰ পৰা কোনোবা যদি খুব ভাল কাম কৰিছে অৰুণোদয়ৰ পৰা আদি কৰি ডাঙৰ ডাঙৰ আছাম মালাৰ ৰাস্তা গাঁৱে ভূঞে কিমান কাম কৰিছে টাউনে চহৰে চবতকৈ বেছি কাম কৰিছে যোৱা 3 বছৰত এইটো হ'ল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে অকল অসমতে নহয় সমগ্ৰ ভাৰতবৰ্ষৰ এতিয়া এজন জনপ্ৰিয় নেতা হয় গতিকে তেখেতৰ কথা ক'বলৈ ভূপেন বৰা ডাঙৰীয়াই কেনেকৈ মানে সাহস কৰিছে মইতো নাজানো ক'ব পাৰে এনেইতো নাই আৰু ৰাজনীতিৰ দৰ্জা বন্ধ হৈ যাব পুৰা হাগৰা মাৰিবা কি চশমা পিন্ধি আছে মইতো নাজানো তেখেতৰ গাড়ীবিলাক ডাম্পাৰবিলাকে যেতিয়া বহুত স্পীডত চলায় মানুহবিলাকে ভয় কৰে সেইকাৰণে স্পীড ব্ৰেকাৰ ৰাইজৰ দাবী দিছে স্পীড ব্ৰেকাৰটো মই ফূৰ্তিত দিয়া নাইতো স্পীড ব্ৰেকাৰটো মই ফূৰ্তিত দিম নে যেতিয়া ডাম্পাৰবিলাকে গাড়ীটো মানুহ মাৰে বহুত মানুহ এক্সিডেণ্ট হয় তেতিয়া মানুহবিলাকে স্পীড ব্ৰেকাৰ ডিমাণ্ড কৰে তেতিয়া স্পীড ব্ৰেকাৰ এইখিনি কথাও পাহৰি গ'ল আগ্ৰামা মহিলাৰী চৰকাৰতো ইমান ধুনীয়া আছিলে তো তেতিয়া মানে ৰাস্তাবিলাক বনোৱা নাছিল স্পীড ব্ৰেকাৰ দিয়া নাছিলে নেকি এইখিনি কথাও পাহৰি গ'লে তেখেতে আৰু কি কৰিব পলিটিক্স কৰাৰ কাৰণে তেখেতৰ হয়তো আৰু মানে ইচ্ছা নাই সেইকাৰণে এইবিলাক কথা কৈ আছে স্পীড ব্ৰেকাৰৰ লৈ পেলাই ৰাজনীতি খেলিব পাৰে নেকি বেলেগ কথা কওক স্কুল কলেজ বনাওক ইউনিভাৰ্চিটি বনাওক মানৱ সম্পদ বনাওক শান্তি কেনেকৈ আহিছে বিটিআৰত তেখেতৰ সময়ত 2008 2012 2014 কিমান গণ্ডগোল হৈ আছে এইবিলাক কথা কওক এতিয়া কিয় গণ্ডগোল হোৱা নাই কিয় 2012 পুনৰ হোৱা নাই কিয় 2008 পুনৰ হোৱা নাই এই কথাবিলাক কওক স্পীড ব্ৰেকাৰেদি কিবা ৰাজনীতি কৰিব পাৰে নেকি কোন মুখ্যমন্ত্ৰী সলনি হ'ব অসমৰ মুখ্যমন্ত্ৰী সলনি হোৱা নোহোৱাটো ভূপেন বৰাই কেনেকৈ ক'ব অসমৰ সৰ্বকালৰ সকলোতকৈ জনপ্ৰিয় মুখ্যমন্ত্ৰী হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসমৰ ৰাইজৰ কাৰণে আৰম্ভণিৰ পৰা কোনোবা যদি খুব ভাল কাম কৰিছে অৰুণোদয়ৰ পৰা আদি কৰি ডাঙৰ ডাঙৰ আছাম মালাৰ ৰাস্তা গাঁৱে ভূঞে কিমান কাম কৰিছে টাউনে চহৰে চবতকৈ বেছি কাম কৰিছে যোৱা 3 বছৰত এইটো হ'ল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে অকল অসমতে নহয় সমগ্ৰ ভাৰতবৰ্ষৰ এতিয়া এজন জনপ্ৰিয় নেতা হয় গতিকে তেখেতৰ কথা ক'বলৈ ভূপেন বৰা ডাঙৰীয়াই কেনেকৈ মানে সাহস কৰিছে মইতো নাজানো ক'ব পাৰে এনেইতো নাই আৰু ৰাজনীতিৰ দৰ্জা বন্ধ হৈ যাব আৰু